আজি আমি চাৰিটা ইম্পৰ্টেণ্ট পইণ্ট ডিছকাছ কৰিম। চাৰিটা সাইকোলজিক্যাল পইণ্ট আছে। যদি এই চাৰিটা সাইকোলজিক্যাল পইণ্ট আমাৰ ষ্টক মাৰ্কেটৰ ট্ৰেডিঙত যদি আমি ডেভেলপ নকৰোঁ তেতিয়াহ'লে প্ৰফিট কৰিবৰ কাৰণে আমাৰ বহুত কষ্ট হয়। ঠিক আছে, তাৰ চাৰিটা পইণ্টৰ প্ৰথম পইণ্টটো হৈছে লোভ। লোভ মানে গ্ৰীড। সেই লোভটো এনেকুৱা এটা বস্তু হয়, ধৰি লওক মই ইয়াতে এটা এক্সাম্পল দেখুৱাই দিছোঁ। আপুনি ধৰি লওক এই যিডাল কেণ্ডেলত এণ্ট্ৰি ল'লে, এইটো কেণ্ডেলত যেনিবা টপটো চাই আপুনি এণ্ট্ৰি ল'লে। এণ্ট্ৰি লোৱাৰ পাছত আপুনি ভাবিলে যে এই ছাপৰ্টটোলৈকে মই এটা টাৰ্গেট ল'ম। ঠিক আছে, এই ছাপৰ্টটোলৈকে টাৰ্গেট লৈছে আৰু আপোনাৰ মতে মাৰ্কেটটো ইয়াত ছাপৰ্টটোলৈকে ধুনীয়াকৈ আহিলে, তেতিয়ালৈকে আপোনাৰ ভালকৈ এটা প্ৰফিট আহিলে। সেই প্ৰফিটটো যেতিয়ালৈকে আহি গ'ল, তাৰপাছত যদি আপুনি ভাবি থাকে যে মোক আৰু মাৰ্কেটে দেখোন এতিয়ালৈকে ইমানটো পইণ্ট প্ৰফিট দিলেই, আৰু প্ৰফিট আহিব নেকি, এনেকৈ যদি আৰু প্ৰফিট যদি আহিব যদি ভাবি থাকে, তেতিয়া কি হয়, অপশ্যন বায়াৰ হিচাপে যেতিয়া নিজৰ ছাইডত মাৰ্কেটটো এটা ফ্ল'ত গৈ থাকে তেতিয়া প্ৰফিট আহি যায়। আৰু যদি তাৰ এগেইনষ্টত ৰিভাৰ্ছ যদি একডাল কেণ্ডেলো যদি ওৱান ছাইডত 50 বা 40 পইণ্ট যদি গুচি যাবলৈ হয়, তেতিয়াহ'লে তাৰ যিমানটো প্ৰফিট আহিছে তেতিয়া সেইটো নেগেটিভ হৈ গুচি যায়গৈ। ঠিক সেইকাৰণে য'লৈকে আপোনাৰ মাইণ্ডত এটা প্ৰথমতে ফিক্স কৰি ল'ব লাগে যে মই বোলে এইটো বোলে টাৰ্গেটৰ কাৰণে মই ট্ৰেড কৰিছোঁ, এই টাৰ্গেটটো মই যেতিয়ালৈকে যাব তেতিয়া মই টাৰ্গেটটো পালে এক্সিট কৰি দিম। আৰু এটা কথা, তাত এটা ইমোশ্যনটো তাত এটা হেৰি লাগি থাকে আপোনাৰ, যিহেতু নিজৰ পইচা লাগি আছে তাত। টাৰ্গেটটো যেতিয়া পাবগৈ, পোৱাৰ পাছতো এনেকুৱাটো হয় ন, আৰু অলপ যে প্ৰফিট আহিব নেকি, আৰু প্ৰফিট আহিলে যদি ৰৈ দিওঁ তেনেকুৱা যেন লাগে। তাৰপাছত যেতিয়া যিডাল কেণ্ডেলত আপোনালোকে এনেকৈ চাই এণ্ট্ৰি ল'লে, এণ্ট্ৰি লওঁতে তাত এটা ষ্টপ লছ থাকে। সেই ষ্টপ লছটো কেনেকৈ বিচাৰিব? ধৰি লওক আপোনাৰ এইটো হেংগিংমেন চাই আপুনি এণ্ট্ৰি ল'লে, এইটো কনফাৰ্মেশ্যনত চাই আপোনাৰ এণ্ট্ৰি ল'লে। ইয়াৰ হেংগিংমেনৰ যিটো আপোনাৰ এই টপৰ ওপৰত, ইয়াত আপোনাৰ ষ্টপ লছ ষ্ট্ৰিক্টলি ইয়াত থাকিব লাগে। যদিও আপোনালোকে ইণ্ডেক্সত যদি ছিষ্টেমত যদি নলগায় ষ্টপ লছটো, তেতিয়াহ'লেও এনে চাই থাকিব লাগে। যেতিয়া কেণ্ডেলডাল ইয়াৰ পৰা ৰিভাৰ্ছ গৈ এগেইনষ্টত গৈ ইয়াত যেতিয়া ক্ল'জিং আহি যাব, ক্ল'জিং অহাৰ লগে লগে ইয়াত ট্ৰেডটো চকু মুদি কাটি দিব লাগে, যে কিমান লছ গৈছে, কিমান কি হৈছে, সিমান চাই থাকিবলগীয়া। তাত কোনো কথা নাই যে আপোনাৰ ডিচিশ্যনটো ৰং হ'ল, সেইটো আপুনি মানি ল'ব লাগিব। সেই মানি লোৱাটো মাৰ্কেটখনত এটা বহুত ডাঙৰ কথা। আমি যিমানে মাৰ্কেটখনক এই বস্তুটো, প্ৰথম পইণ্টটো মই কি কৈছোঁ, এই লোভটো আমি অকণমান সামৰি থ'ব লাগিব মাৰ্কেটত। অতিৰিক্ত লোভ কৰিলে মাৰ্কেটে কেতিয়াও পইচা নিদিয়ে। আমি সদায় এটা নিজৰ ছেটআপৰ কাৰণে ৱেইট কৰিব লাগে, আৰু নিজৰ ছেটআপৰ কাৰণে ৱেইট কৰিলে আমাক মাৰ্কেটে পইচা দিব, আৰু আমি তেতিয়া বহুত দিন ধৰি ট্ৰেড কৰি থাকিব পাৰিম। যদি আমি লোভ কৰি যদি মাৰ্কেটত যাওঁ, তেতিয়াহ'লে খুব সোনকালে আমাক কেপিটেল একেবাৰে শেষ কৰি পঠিয়াব মাৰ্কেটে। প্ৰথম পইণ্টটো মই ক'লোঁ লোভ। আৰু ছেকেণ্ড পইণ্টটো হৈছে আমাৰ নিজৰ মনটোক কণ্ট্ৰল কৰি ৰখা, ছেল্ফ কণ্ট্ৰল। নিজৰ মনটোক আমি যিমানে কণ্ট্ৰল কৰি ৰাখিব পাৰিম, মাৰ্কেটে আমাক সিমানে ৰেচপেক্ট কৰিব মানে মাৰ্কেটে আমাক কিবা নহয় কিবা এটা দিবৰ কাৰণে ট্ৰাই কৰিব। আমি নিজৰ মনটোক কণ্ট্ৰল কৰিব লাগিব। যে মনটোক আমি কেনেকৈ কণ্ট্ৰল কৰিম? বোলে আমাৰ এটা ডেইলি প্লেন থাকিব লাগে, যে পাৰ ডে বা দুটা বা তিনিটা তেনেকৈ আমাৰ এটা প্লেন থাকিব লাগে, যে 2 বা 3টাই ট্ৰেড কৰিম, তাতকৈ আৰু বেছি ট্ৰেড নকৰোঁ। 2-3টাত যদি ডাইৰেক্ট এনেকুৱা এটা আপোনালোকৰ ফ'ল' কৰিব লাগে, যে ডাইৰেক্ট যদি 2টা যদি কণ্টিনিউ যদি ষ্টপ লছ হিট হৈ যায়, 2টা যদি মোৰ যদি এনালাইচিছ ৰং হয়, তেতিয়াহ'লে মই 3 নম্বৰ ট্ৰেডটোলৈ মই হাত নিদিওঁ। সেই দিনটোত মই সিমানতে মই ট্ৰেডিং দিনটোৰ কাৰণে সামৰি দিম। আকৌ নেক্সট দিনাখন প্লেন কৰিম। মানে সেইটো কৰিলে কি হ'ব, নিজক যদি আপোনালোকে কণ্ট্ৰল কৰি চলে, তেতিয়া আপোনালোকৰ মাৰ্কেটত এটা ডিচিপ্লিন আহি যাব। সেই ডিচিপ্লিনটো আহিলে তেতিয়া কি হ'ব, ৰিজাল্টটো এনেকুৱা এটা আহিব, যে আপোনাৰ প্ৰথম ট্ৰেডটো ইয়াতে আপোনাৰ লোৱাৰ পাছত এই ছাপৰ্টলৈকে যেনিবা আপোনাৰ টাৰ্গেট আছিলে, এই পইণ্টখিনি আপুনি ধুনীয়াকৈ কেপচাৰ কৰিলে, কমচে কম 20-30 পইণ্টমান কেপচাৰ কৰিলে। যদি আপোনাৰ কোৱান্টিটি অনুযায়ী আপোনালোকৰ প্ৰফিট আহিব। সেই প্ৰফিটৰ যেনিবা প্ৰথম ট্ৰেডটো যেনিবা আপোনালোকে, মই এনেই কথাটো কৈছোঁ, 300 কোৱান্টিটিলৈ কৰিছিলে,
তাৰ যিটো ছেকেণ্ড ট্ৰেডটো তাৰ আধা কোৱান্টিটি লৈ কৰিবলৈ হ'লে আপোনাৰ বেছি ভাল হয় তাৰ কি কাৰণে ভাল হ'ব আপোনাৰ যেনিবা 300 কোৱান্টিটি লৈ কৰিলে 30 পইণ্ট যেনিবা আপোনালোকে বুক কৰিলে তেতিয়াহ'লে কিমান হ'ব 9000 টকা আপোনালোকৰ প্ৰফিট আহিব আৰু ছেকেণ্ড ট্ৰেডটো আপোনাৰ সেই 9000টো গোটেইটো মাৰ্কেটত ৰিস্ক ল'বলৈ মন যোৱা নাই আপোনালোকৰ যেনিবা দিনটোত মানে অভাৰঅল আপুনি প্ৰফিটত থাকিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব তেতিয়া নেক্সট নেক্সট ট্ৰেডটো আপোনাৰ যেতিয়া কৰিব সেই ট্ৰেডটোত 150 কোৱান্টিটি লৈ কৰিব লাগে তেতিয়া কি হ'ব আপোনাৰ যেনিবা 10 পইণ্ট 15 পইণ্ট যেনিবা ষ্টপ লছ 20 পইণ্টও ধৰি ল'লোঁ মই ষ্টপ লছ হিট হৈ গ'ল তেতিয়া আপোনাৰ 2 পোন্ধৰ 30 আপোনাৰ 3000 টকাহে এটা ট্ৰেডত ষ্টপ লছ আপোনাৰ যাব আপোনাৰ লছ হ'ব তেতিয়াও আপোনাৰ 6000 টকা প্ৰফিটত থাকিব প্ৰথম ট্ৰেডটোৰ পৰা আপোনাৰ তেনেকৈ যদি নিজৰ মনটোক যদি কণ্ট্ৰল কৰি যদি ট্ৰেড কৰিব পৰা যায় তেতিয়াহ'লে নিশ্চয় দিনটোত প্ৰফিট হোৱা চান্স বহুত বাঢ়ি যায় সেইটো হৈছে 2 নম্বৰ পইণ্ট সেলফ কণ্ট্ৰল নহ'লে মাৰ্কেটত কেতিয়াও টিকি থাকিব নোৱাৰি আৰু 3 নম্বৰটো হৈছে আপোনাৰ যেতিয়া আপোনাৰ মাৰ্কেটত লছ হৈ আপোনাৰ পইচা নাইকিয়া হয় তেতিয়া আপোনাৰ পাৰফৰ্মেন্স বেয়া হয় মাৰ্কেটত আপোনাৰ মানে কথাটো কি ক'বলৈ গৈ আছোঁ যেতিয়া মাৰ্কেটত আপোনাৰ কণ্টিনিউ লছ হৈ গৈ আছে যেনিবা ধৰি লওক ৰাতিপুৱা 3টা ট্ৰেড কৰিলে গোটেই 3টা আপোনাৰ লছ গুচি গ'ল 3টা আপোনাৰ ষ্টপ লছ হিট হ'ল বা আপোনাৰ এনালাইচিছৰ এগেইনষ্টত গ'ল তাৰ পাছত আপোনাৰ 4 নম্বৰ ট্ৰেডটোৰ কাৰণে আপোনাৰ পাৰফৰ্মেন্সটো আৰু বেয়া হ'ব মাৰ্কেটে আপোনাৰ তেতিয়া কি কৰিব মাৰ্কেটত আপুনি ৰিভেঞ্চ ল'বলৈ চাব যে মাৰ্কেটৰ লগত যুঁজিবলৈ চাব যে মোৰ ষ্টপ লছটো কেলে মানে হিট হ'ল মই ইমান ৰং মানে কিয় হ'ব পাৰোঁ মই মানে নহয় ৰং ঠিক তেনেকুৱা ধৰণৰ চিন্তাধাৰাবিলাক আমাৰ মাইণ্ডত তেতিয়া চলি আহে আৰু তেতিয়া কি হয় আমাৰ পাৰফৰ্মেন্সবিলাক আৰু বেয়া হয় যদি আমি যদি তেতিয়া প্ৰথম ট্ৰেডটো 300 কোৱান্টিটি লৈ কৰিছিলোঁ নেক্সট ট্ৰেডটো আমাৰ ৰিকভাৰী কৰিবৰ কাৰণে কোৱান্টিটি বঢ়াই গৈ থাকোঁ তেতিয়া সেই পৰিস্থিতিটো চবৰ ক্ষেত্ৰতে হয় আৰু সেই পৰিস্থিতিটোৰ পৰা বাচিবৰ কাৰণে একদম ইজি উপায় এটা আছে যদি আপোনাৰ তেনেকুৱা কণ্টিনিউ 2-3টা যদি ডিচিশ্যন ৰং হয় আপুনি আজিয়ে যদি ভিডিঅ'টো চাই আছে যদি আজিয়ে আপুনি কি কৰক এটা ডিচিপ্লিন আপোনাৰ ৰুলছ লিখক যে একদম ষ্ট্ৰিক্টলি লিখক আৰু আপোনাৰ কম্পিউটাৰৰ আগত ধুনীয়াকৈ ওলমাই লওক যে মই দিনটোত 3টা বা 4টা বা 2টা আপোনালোকে যেনেকৈ মেনেজ কৰে 2টা বা 3টা তেনেকৈ শিকাই ট্ৰেড কৰিম আৰু এনেকুৱা এটা ৰুলছ বনাব যে কণ্টিনিউ বোলে মই আপোনাৰ এটা নাম্বাৰত 2টা বা 3টা তেনেকৈ যদি ট্ৰেড যদি ডিচিশ্যন ৰাতিপুৱাতে যদি ভুল হৈ যায় সেই দিনটোলৈ মই আৰু ট্ৰেড নকৰোঁ ঠিক তেনেকুৱা এটা ডিচিপ্লিন বনাওক আৰু নিশ্চয় আপোনালোকৰ ভাল ৰিজাল্ট আহিব মই আশা কৰিছোঁ আপোনালোকৰ ভাল ৰিজাল্ট আহিব আৰু কষ্ট কৰি যাওক এনেকৈ বেছিভাগ প্ৰাইজ একশ্যনৰ লগত গুৰুত্ব দিয়ক মই প্ৰাইজ একশ্যন ভিডিঅ' মই বনাই থাকিম এটা দুটাকৈ লাহে কিন্তু ভিডিঅ'বিলাক মই দিয়া দেৰি হয় তথাপিও বেয়া চেয়া নাপাব যিকেইটা ভিডিঅ' আহে চাই থাকিব যদি চাই আপোনালোকৰ সময়কণ কেতিয়াও অথলে নাযায় কিবা নহয় কিবা এটা আপোনালোকৰ ভিডিঅ'টোৰ যোগেদি পাব মানে আৰু 4 নম্বৰ এটা পইণ্ট আছে লাষ্ট পইণ্টটো মই ক'ম এইটো হৈছে ৰিস্ক মেনেজমেণ্ট প্ৰথম পইণ্টটো কি ক'লোঁ মই নিজৰ লোভটো সামৰিব লাগিব মাৰ্কেটত আৰু ছেকেণ্ড পইণ্টটো আমাৰ সেলফ আপোনাৰ কণ্ট্ৰল নিজৰ মনটোক আমি কণ্ট্ৰল কৰিব লাগিব আৰু 3 নম্বৰটো যেতিয়া আমাৰ ফাণ্ড কমি যায় ফাণ্ড কমি গ'লে আমি একদম ৰিলেক্স মাইণ্ডত ট্ৰেড কৰিব লাগিব আমাৰ তেতিয়া ফাণ্ড যেতিয়া কম থাকে তেতিয়া আমাৰ পাৰফৰ্মেন্সবিলাক খুব বেয়া হয় সেই কথাটো মন কৰিব লাগিব যে মোৰ লগত ফাণ্ড কম আছে সেই ফাণ্ডটোৰ পাছত আপোনালোকে কি আহিব ৰিস্ক মেনেজমেণ্ট আহিব ৰিস্ক মেনেজমেণ্টটো এটা কেনেকুৱা বস্তু মই এনে চিম্পল এক্সাম্পল এটা দি দিছোঁ এক্সাম্পলটোৰ পৰা আপোনালোকে বুজি ল'ব ধৰি লওক আপোনাৰ টোটেল কেপিটেল 10,000 টকা আছে কাৰোবাৰ লগত 1 লাখ কাৰোবাৰ লগত 5 লাখ কাৰোবাৰ লগত 10 লাখ তেনেকৈ থাকিব পাৰে তেনেকৈ আপোনালোকৰ যিমানটো কেপিটেল আছে তাৰ লগত অংকটো এনেকৈ কৰি মিলাই ল'ব মই যেনেকৈ আপোনালোকক ফৰ্মুলাটো দেখুৱাই দিছোঁ ধৰি লওক আপোনাৰ লগত 10,000 টকা আছে সেই 10,000 টকাটোৰ আপুনি ধৰি লওক 30টা ডে ট্ৰেড কৰিব 30 দিন ট্ৰেড কৰিব তেতিয়া আপোনাৰ এনেকুৱা এটা প্লেন বনাব যে মই গোটেই মাহটো বোলে এতিয়া যিটো মাহ চলি আছে বোলে 1 তাৰিখৰ পৰা এই গোটেই মাহটো মই সেম কোৱান্টিটি ট্ৰেড কৰিম বোলে 200 বা 100 বা 1 লট বা 2 লট ঠিক তেনেকৈ মানে সদায় একেটা কোৱান্টিটি একেটা লট লৈয়ে ট্ৰেড কৰিম
আৰু তাৰ মই একদম প্ৰপাৰ এটা ছেটআপ আহিলেহে কৰিম য'ধে মধে য'তে ত'তে মাজত এণ্ট্ৰি নলওঁ বোলে ওপৰলৈ উঠি গৈছে মই কল অপশ্যন বাই কৰিছোঁ তললৈ নামি গৈছে পুট অপশ্যন বাই কৰিছোঁ ঠিক তেনেকুৱা সেইবিলাক আমি নকৰোঁ আমি কি কৰিম এটা ছেইম কোৱান্টিটিত গোটেই 30 দিন ট্ৰেড কৰিম আৰু তাত এটা অংক উলিয়াম যে সেই 10,000 টকাটোৰ পৰা পাৰ ডে আমি কেইটকাকৈ লছ ল'ম বোলে পাৰ ডে মই এটা 10,000 টকাটো বা বোলে 500 টকা এটা ৰিস্ক ল'ম 500 টকাটো ৰিস্ক ল'বলৈ হ'লে আমাৰ কি হ'ব লাগিব তেতিয়া 5 পইণ্ট বা 10 পইণ্ট তেনেকুৱা ষ্টপ লছৰ ট্ৰেড বিচাৰিব লাগিব আৰু সেই যেতিয়া 5 পইণ্ট 10 পইণ্ট ষ্টপ লছ আমাৰ হিট হ'বলৈ আহিব তেতিয়া আমি একদম ধুনীয়াকৈ ট্ৰেডটোৰ পৰা কাটিব লাগিব আৰু তাত আমি ইমোশ্যনত যাবগৈ নালাগিব যে ঘূৰি আহিব মাৰ্কেটটো মই এতিয়া বোলে মই তললৈ যাব বুলি ট্ৰেডটো লগাইছোঁ যেতিয়া পুট অপশ্যনত কিনিছোঁ মাৰ্কেট তললৈ গিৰিব ওপৰলৈ গৈ আছে আপুনি ভাবিছে যে তললৈ গিৰিব তেনেকুৱা নহয় আপোনালোকে য'ত এণ্ট্ৰি ল'লে এণ্ট্ৰিৰ পৰা যদি আপোনাৰ এটা যিটো ষ্টপ লছৰ পইণ্ট থাকিব যিটো টপ আৰু বটম থাকিব সেই বটমৰ তলত যদি গৈ বা ওপৰত যদি গৈ এগেইনষ্টত কেণ্ডেল ক্ল'জ দিয়ে লগে লগে আপোনালোকে ওলাই দিব যেতিয়ালৈকে মাৰ্কেটত সৰু লছবিলাক দি থাকিব সৰু লছ যেতিয়ালৈকে দি থাকিব তাৰ পাছত এটা ট্ৰেডে আপোনাৰ ধুনীয়াকৈ প্ৰফিটত লৈ আহিব কিন্তু যেতিয়া লছ হ'ব লছবিলাক সৰুকৈ দি থাকিব লাগিব আৰু যিটো প্ৰফিট আহিব প্ৰফিট ট্ৰেডটো আপোনাৰ মেইন টাৰ্গেটলৈকে হোল্ড কৰিব পৰা ক্ষমতাটো থাকিব লাগিব আৰু হোল্ড কৰিব পৰা ক্ষমতা বুলি কৈছোঁ যে হোল্ড কৰিব পৰা ক্ষমতাটো চবৰে নাথাকে কি কাৰণে নাথাকে তেওঁলোকে যিকেইটাত লছ দিব লছটো বহুত দেৰি হোল্ড কৰি থৈ দিয়াৰ কাৰণে তেওঁলোকৰ লছটো বহুত ডাঙৰ হৈ যায় আৰু অকণমান প্ৰফিট আহিলে সেই প্ৰফিটটো লছলৈ গুচি যাব নেকি বুলি ভয়টো সোমাই যায় তেওঁ কি কাৰণে সোমাই যায় তেওঁ প্ৰফিটৰ ট্ৰেড খুব কম দেখা পায় আৰু লছৰ ট্ৰেড বেছি দেখা পায় সেইটো কাৰণে যদি আপোনালোকে যিটো ট্ৰেড প্ৰফিট আহিছে বোলে আপোনাৰ ধৰক 500-1000 পৰা প্ৰফিট আহিব ষ্টাৰ্ট কৰিছে আপোনালোকে অকণমানে হোল্ড কৰক মেইন ছাপোৰ্ট আৰু ৰেজিষ্টেন্ট তাত লেভেলছ ৰাতিপুৱা বনাই ল'ব বোলে ৰেজিষ্টেন্টৰ পৰা ল'লে ট্ৰেডটো ছাপোৰ্টলৈকে পুট অপশ্যন বাই কৰিলে বা ইণ্টাৰডেত আপোনালোকে কল চেল কৰিলে সেই ষ্টকত গৈ ঠিক যেনেকৈ আৰু আপোনালোকে যেনেকৈ ট্ৰেড কৰে কিন্তু টাৰ্গেটলৈকে পৰাপক্ষত ৱেইট কৰিবলৈ চাব আৰু যিমানটো যি হওক কোৱান্টিটিটো আপোনালোকৰ নিজৰ সেইটো কি বুলি কয় কেপাচিটি অনুযায়ী ল'ব যাতে আপোনালোকৰ PNLটো নেচালেও আপোনালোকৰ চলি যায় আৰু PNL চোৱাটো অকণমান আঁতৰাই দিব আপোনালোকৰ কোৱান্টিটি কম ল'ব আপোনালোকে ইণ্ডেক্সখন চাই থাকিব কেণ্ডেলবিলাক চাই থাকিব যেতিয়া আপোনাৰ কেণ্ডেলটো যেতিয়া যিটো হয়গৈ মানে কি ষ্টপ লছত যেতিয়া আপোনাৰ ক্লজিং দিয়ে তেতিয়া আপোনাৰ PNLটো চাই এক্সিট মাৰি দিলে হ'ল PNLটো প্ৰফিট লছ চাই থাকিব কোনো দৰকাৰ নাই PNLৰ প্ৰফিট লছ চাই থাকিলে ট্ৰেডটো বহুত দেৰি হোল্ড কৰিব নোৱাৰি মানে কি কাৰণে আপোনাৰ 1000 টকা প্ৰফিটৰ পৰা 2000 টকা প্ৰফিট ট্ৰেডটো যাবৰ কাৰণে কি হয় 1000 টকা এটা যেতিয়া আপোনাৰ প্ৰফিট হৈ থাকে সেই 1000 টকাৰ পৰা আকৌ সি 600 টকালৈ আহে 600 টকাৰ পৰা গৈ সি 1200 পায়গৈ 1200 পৰা আকৌ 700 টকা 800 টকালৈ আহি সি আকৌ 1300 1400 এবাৰ পায়গৈ ঠিক তেনেকৈ যায় মাৰ্কেটৰ যিটো প্ৰফিটৰ হেৰি হয় ছবি হয় প্ৰফিটৰ ছবিটো তেনেকৈ যায় যেতিয়া এটা ট্ৰেড হাই কোৱান্টিটিত লগাই থোৱা থাকে বেছি কোৱান্টিটি লৈ পিনে তেতিয়া সেই ট্ৰেডটো কেনেকুৱা হয় গম পায় বোলে আপোনাৰ 10,000 টকা প্ৰফিট দেখাই আছে 10,000 পৰা সি আকৌ 2,000 2500 3,000 পৰা আকৌ এনেকৈ গৈ পিনে 8 9 10ৰ পৰা 15,000 পায়গৈ 15 পৰা 20,000 পায়গৈ 20,000 পৰা আকৌ 12,000 13,000 তেনেকৈ আহে আপোনাৰ সেই প্ৰফিটৰ ট্ৰেডটো যেতিয়া চাই থকাৰ যিটো ভাল লাগে ন সেই ভাল লগাটো আপোনালোকৰ ভাল পাব লাগিব আৰু আপোনালোকৰ লছ ট্ৰেডটো দেখি আপোনালোকে বেয়া পাব লাগিব আপোনালোকৰ প্ৰায় বিগিনাৰ্ছ ট্ৰেডাৰবিলাকৰ কি হয় লছ যেতিয়া হৈ থাকে ট্ৰেডটো এইটো কাইলৈ পৰহিলৈ প্ৰফিটলৈ আহিব সেই ঠিক তেনেকৈ সেইটো ডিচিশ্যনটো লৈ পিনে এৰি দিয়ে মাৰ্কেটক সেইটো হৈছে ইম'চনেলি লোৱা ডিচিশ্যন হয় সেই ইম'চনটো কণ্ট্ৰল কৰিব লাগিব মই 3টা পইণ্ট ক'লোঁ এটা পইণ্ট হৈছে লোভ আপোনালোকে কেতিয়াও নকৰিব মাৰ্কেটত যিটো মাৰ্কেটে আপোনাৰ টাৰ্গেটলৈকে দিছে ধুনীয়াকৈ লৈ থৈ দিব নহ'লেও ষ্টপ লছ ট্ৰেইল কৰি মাৰ্কেটত এৰিব সেইটো ট্ৰেড দীঘলীয়া হ'বলৈ আৰু আপোনালোকৰ নিজৰ মনটোক কণ্ট্ৰল কৰিব ছেল্ফ কণ্ট্ৰলটো বহুত দৰকাৰী আছে মাৰ্কেটখনত আৰু 3 নম্বৰ পইণ্টটো হৈছে যেতিয়া আপোনালোকৰ ফাণ্ড কমি যায় তেতিয়া আপোনালোকে নিজক কণ্ট্ৰল কৰিব ধুনীয়াকৈ ভালকৈ কণ্ট্ৰল কৰিব মানে অকণমান য়োগা চোগা কৰিব লাগিলে অকণমান ওলাই মেলি যাব কণ্ট্ৰল কৰি মেলি ভালকৈ আকৌ ট্ৰেড কৰিবলৈ আহিব আপোনাৰ যেতিয়া ফাণ্ড কমি যায় তেতিয়া কিন্তু পাৰফৰ্মেঞ্চ বেয়া হয়
সেইটো মনত ৰাখিব 3 নম্বৰ পইণ্ট আৰু 4 নম্বৰ পইণ্টটো হৈছে ৰিস্ক মেনেজমেণ্ট ভালকে ৰিস্ক মেনেজমেণ্ট কৰিব তেতিয়া আপোনালোকৰ নিশ্চয় এটা পজিটিভ আহিব এইটো বছৰত আপোনালোকৰ ভালকে পজিটিভ আহিব এতিয়া যেনেকৈ কষ্ট কৰি আছে তেনেকৈ কৰি যাওক ময়ো তেনেকৈ একেটা লাইনতে অহা আপোনালোকৰ ৰাস্তায় অহা এতিয়াও মই কোটিপতি ট্ৰেডাৰ হোৱা নাই কিন্তু ট্ৰাই কৰি আছোঁ কোটিপতি ট্ৰেডাৰ যিদিনা হ'ম সেইদিনা কম হয়তো হ'ব পাৰোঁ নোৱাৰোঁ সেইটো পাছত সময়ে ক'ব ট্ৰাই কৰি আছোঁ আৰু আপোনালোকেও ট্ৰাই কৰি থাকক সিমানটোৱে আৰুনো কি ক'ম ঠিক আছে দিয়ক যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিব আৰু যদি নতুনকৈ যদি আপুনি আজি চাই আছিলে ছাবস্ক্ৰাইব এটা কৰি দিব সোনকালে তেতিয়া ছাবস্ক্ৰাইবাৰ বাঢ়িব ভাল লাগিব এনেই আৰু নে কি কয় বাই বাই